Hey dosto, welcome to my YouTube channel Saibudin Vlogs. আজি মই বৰ্তমান গৈ আছো বহৰৰ পান দোকান VIP পান দোকান আপোনালোকে চাব পাৰিব তেনেহলে মোৰ লগে লগে আহক ব্লগ ভিডিওটো আৰম্ভ কৰো টপ বহৰাই বৰ্তমান আৰম্ভ কৰি আছে কি আৰম্ভ কৰিছে চাই লওক এইফালে ফুলৰি দেখা পাইছে এয়া এটা মানে জীৱাবানী পৰি আছে দেখা পাই লোক লাগি গৈছে এই পা বেয়া হাইমিছ আৰু এয়া দেখিছে এটা ধুনীয়া সুন্দৰ বনাইছে আপোনালোকে খাব খোজে তেনেহলে আহি যাব আমাৰ বহৰদাৰ দোকানত আইএম বহৰদাৰ দোকান এ চাই লওক আৰু এয়া কিমান গেন্দা গেন্দি পোৱালি কিমান খোবা চাই লওক আপা আপি লৰা ছোৱালী দৌৰা দৌৰি লাগি গৈছে তাৰমানে বহৰকে এটা মানে আজি ফ্ৰীকে খুৱাব সেইটো কাৰণে আজি মানুহ খুব এইটো হ'ব 9 বছৰ সেইটো হ'ব 8 বছৰ সেইটো হ'ব 7 বছৰ এইটো হ'ব 5 বছৰ আলু পিয়াজ মানে বাচিবৰ কাৰণে এইকেইটা ন প্লেয়াৰকেইটাতো বহুত ধুনীয়া প্লেয়াৰ না হ'ল আৰু এয়া এইটো মতা হাঁহৰ কণী না পাতি হাঁহৰ কণী না লেডিছৰ কণী না জেন্টছৰ কণী হা ঘৰত পোহা ব্ৰইলাৰ কণী ঘৰত পোহা ব্ৰইলাৰ কণী না মই ভাবিছিলোঁ কুকুৰা চৰাই কণী নেকি আৰু এইটো কি গেছ নে চিলিণ্ডাৰ ইয়াৰ পৰা পাছ হৈ গৈ গ'লে টাচ হৈ পেলাই কি হয় জুই লাগে ফুলৰি হয় মই পাহৰি গ'লোঁ এই লিভাৰত পৰি গৈছোঁ ইছ মাৰিছে খাই আছে দেই নাই বেয়া কানুন দিছে চাই লওক এতিয়া ৰাজীৱ ভাগিন তাৰমানে মোৰ ভাগিন আৰু বহুত ডাঙৰ হৈ গৈছে দেখিছে কমপ্লেইন খাইছে এই ৰাজীৱ ভাল অকণমান চাচোন অকণমান বেয়া হাঁহি গৈছে এতিয়া হেৰি নহয় দাদা আপোনাৰ বাবে মই কথা দুটা এটা সুধিব খোজোঁ এই দোকানখন দেখা পাইছোঁ এইটো VIP পাণ দোকান হয় না অঁ তাৰমানে এইটো VIP পাণ দোকান যি লাগে চব পাব এয়া বান্দৰ আছে ভকত আছে এইটো চাদা খালে আপোনাৰ গেছ চেছ যদি পেটত কিবা থাকে মানে চব ওলাই আহে লগত আৰু এই চাদাত আমাৰ ফ্ৰী আছে তাৰমানে যদি চাদা পেকেট লয় চাদাত আমাৰ ফ্ৰী আছে আমাৰ বহৰদা নিজে কৈছে আৰু আপোনালোকে আহি যাব যদি লাগে এটা নিবৰ কাৰণে বান্দৰ লগত আছে টেমা ফ্ৰী তাৰমানে টেমা ফ্ৰী পাম আৰু এইটো কি আটা নে কি আটা দি দিছেনে বেচন বেচন মই পাহৰি গ'লোঁ এইফালে লালিমা ধান্দা কৰি আছে দেই এখনতে হা লালি মাৰিব চাবা পকেটত সোমাই ল'ব এইটো হাই কৈছে মোক আঁতৰ পৰা দিছে আৰু এই আমাৰ ৰাজীৱা মিচিক খাই আছে তলে মুচৰ তলত খাই আছে তোমাক কিমান লাগে 500 5 টকা তুমি কি কৰিব আহিছা ঘুগুনি খাব আহিছা ৰোজা ৰাখিছা নে ৰোজা ৰখা নাই এইটো বঢ়িয়া কাম কৰিছা তুমি ৰোজা ৰাখিছা নেকি তাৰমানে কোনো ৰোজা ৰখা নাই ইফতাৰহে ল'ব আহিছা ইয়াত ন ঘৰৰ মানুহ আছে না এনে সেই ফুলৰি পাবৰ লগত কল ফ্ৰী আছে নে নাই ফুলৰি পাবৰ লগত কল ন পলিথিন আৰু কাগজ ফ্ৰী আছে বনাই আছে বস্তু তাৰমানে এতিয়া আমিও খাম লগত পাব্লিকো আছে বহুত পাব্লিক তাৰমানে পাব্লিকো খাব আৰু বহুত দূৰ পৰা আহিছে গাড়ী লৈ আহিছে তাৰমানে মানুহবিলাক তাৰমানে এইখন গাড়ী লৈ আহিছে দেখিছে গাড়ী ফুল হৈ আহিছে মানুহ তাৰমানে ইয়াৰ তাত মানে তাৰমানে বহুত ধুনীয়া বস্তু বনাইতো এইবিলাক বস্তু দেখিছে আৰু লগত ফাইনেলি আমাৰ ভাইজান আছে ইয়াত তেখেতে এতিয়া বৰ্তমান টেংকি ফুল কৰিব আহিছে ইয়াত বৰ্তমান এতিয়া মানে খাবৰ কাৰণে টাইম হোৱা নাই বৰ্তমান ইটাই টাইম যেতিয়া হ'ব তেতিয়া মানে এয়া দেখিছেনে পাব্লিক কিমান আছে তাৰমানে দোকানখন হৈছে আমাৰ ইয়াৰ বহৰ টকাৰ দোকান চবেই ৰোজা ৰাখিছে তাৰমানে মানে বহি আছে ইফতাৰ টাইম আজান দিয়াৰ লগতে মানে আৰম্ভ কৰিব বুলি নামটো কি আছিল নহয় এই না লাষ্ট মাইকী মানুহ ইমানখিনি লাজ নকৰে ইমানখিনি লাজ কৰে আমাৰ ইয়াক নামটো হৈছে কি জানা এতিয়া ভাইজানে কি কৰিব আহিছা ইয়াত খাব আহিছা এই কি তাৰমানে ৰোজা ৰাখিছা নে ৰোজা ৰাখিছা নে ৰোজা আৰম্ভ হোৱা নাই ৰোজা ৰখা নাই আৰু আপোনালোকৰ যদি কাৰোবাৰ পায়খানা হৈ আছে তেনেহ'লে এইটো টেবলেট চাই লওক টেবলেটটো খালে আপোনালোকৰ পায়খানা লগে লগ ইমিডিয়েট ভাল হৈ যাব আহি যাব আমাৰ এখেতে মানে ৰৈ আছে কেতিয়া মানে আজান দিব মানে অপেক্ষা কৰি আছে দৰ্জা মুখতে ইয়াত কি ধুনীয়া সুন্দৰ বনাই আছে বস্তু গৰম আমাৰ বহৰৰ পাণ দোকানখন চাই লওক
এখন পাণ দোকান আপোনাৰ যেনে তেনে চলি আছে আৰু চাই লওক আৰু যদি কিবা খাব লগা আছে ইয়াত গুচি আহিব এইটো কি চব এইটো বাইগুন বাইগুন এইটো তাৰমানে বাইগুন মানে বেঙেনা আৰু বাইগুন বাইগুন বেঙেনা এতিয়া যিহেতু মানে বহয় পইচা যে নহয় ফ্ৰীতে খুৱাই আৰু যদি ফ্ৰীকে পইচা লাগিব হেই নাই নাই ফ্ৰীকে যদি খাব লগা আছে বহুত দোকান গুচি আহিব বৰ দা তোমাৰ দিনটোত বেচা কিনি কিমান মান হয় ভালে হয় 2-3,000 টকা হয় 2-3,000 টকা হয় বিয়া চিয়া পাতিছানে বৰদা বিয়া পাতা নাই ছোৱালীজনী লাগে ছোৱালীজনী লাগে আলু কাটিবৰ কাৰণে পিঁয়াজ কাটিবৰ কাৰণে এজনী লাগেতো এইবিলাক অকলে অকলে কৰিব পৰা নাযায় কষ্ট হয় মোৰ কাৰিকৰটো অহা নাই কাৰিকৰটো মানে বিয়া আছে যে বিয়া খাব গৈছে কাৰিকৰটো দূৰ নে ওচৰৰে কাৰিকৰটো অনলাইনত আনিছিলোঁ দুবে কাৰিকৰ অনলাইনত আনিছিলে হয় হয় 5 ফুটৰ বস্তু বনাব লাগে না বাহিৰৰ পৰা আনা বহয় এতিয়া অকলে অকলে চম্ভালিব পৰা জানো অকলে মানে আছে আৰু এপাত লগত ৰাখি দিছোঁ আৰু এপাত কোনটো এইফালে এইফালে এপাতক ৰাখি থৈছে ওচৰতে মানে পইচা দিব লাগিব না এপাত ফ্ৰীতে পাওঁ আমাৰ ছাৰে কি কৰিব আহিছে আমাৰ বহৰ আলি দোকানখন চাব আহিছোঁ কেনেকুৱা বেচা কিনা হৈছে ভাল হৈছে না বহৰ তোমাৰ দোকান বেচা কিনা কেনেকুৱা ভালনে ভাল হৈছে কাষ্টমাৰ বাঢ়িছে বস্তুবিলাক বহিছে টেষ্টি কেনেকুৱা বঢ়িয়া ভাল লাগে নে খাই চাব পাৰিম নে নাই তাৰমানে চাইছোঁ তাৰমানে সোৱাদ কেনেকুৱা খাই টেষ্টি হ'লে লৈ গ'লোহেঁতেন লৈ লওক 10 টকা কিনি লওক খাই লওক তেতিয়া টেষ্ট নাই যেতিয়া বেয়া লাগে নহ'লে বস্তুটো ঘূৰাই দি ঘূৰি যাবগৈ নাই আমাৰ ইজাজো তাৰমানে এতিয়া ৰোজা ৰাখিছে তাৰমানে এতিয়া বৰ্তমান ইফতাৰ ল'ব আহিছে ইয়াত বহৰ ওচৰত মানে এপিচ দুপিচকৈ মানে আহিয়ে থাকে তাৰ ওচৰত আৰু এখন পাণ দোকানখন দেখা পাইছে পাণ দোকান এইটো তাৰমানে আজি 2 দিন হৈছে খোলা আজি 2 দিন হৈছে খোলা তাৰমানে বহুত কষ্টত মানে দোকানখন চলায় তাৰ হোটেল এখন আছে মানে বজাই দিয়ে আৰু মানে যদি আপোনালোকে কেৰেলা পৰঠা খাব খোজে জালুকগুটিত তেনেহ'লে বহৰ ওচৰত আহি যাব কেৰেলা পৰঠা খাব এনে সেই ফুলৰি পাবৰ লগত কল ফ্ৰী আছে নে নাই ফুলৰি পাবৰ লগত কল ন পলিথিন আৰু কাগজ ফ্ৰী পলিথিন আৰু কাগজ ফ্ৰী আছে সেই নহয় আমাৰ IM ডেকা সিং বৰ্ডলৈ মামা আহি আছে বৰ্তমান আপোনাৰ দেখা পাব তুমি বিয়া পাতিবা নে তোমাৰ মাইকীজনী আনি বিয়া নপতা উদ্দেশ্য কি তোমাৰতো বয়স বৰ্তমান 42 বছৰ কাছাকাছি হৈ গ'ল কি টেনচন তুমি বিয়া নপতা তোমাৰ মাইকীজনী তোমাক ঢুকা দিলে নি তোমাৰ ভাই মানে ঢুকা দিলে না বাৰু এতিয়া যিয়ে নহওক শুনা পালোঁ ভাল লাগিল মনটো এতিয়া বৰ্তমান বৰদা ওচৰত যাম এয়া কি ধুনীয়া সুন্দৰ বস্তু বনাই আছে বৰদা ডুবি চেবি চাব পাৰিম নে টাইল কৰি চাব পাৰিম না চবে দুটা টাইল কৰি আছে মই নাই এতিয়া বৰ্তমান নাখাওঁ মই ৰোজা ৰাখিছোঁ পিছত খাম লৈছোঁ এইটো আপোনালোকে দেখা পাইছে ফ্ৰীকৈ দিছে তাৰমানে বৰদা দোকানত আহিলে আপোনালোকে খাব পাৰিব ফ্ৰীতে তাৰমানে যি লাগে মানে এয়া দেখিছে এইফালেও দিছে চাই লওক বহুত মানুহ ভাল দেই মানুহটো বহুত ভাল মানুহটো তাৰমানে বৰদা মানুহটো চাই লওক কি ধুনীয়া সুন্দৰ মানুহ আমি এতিয়া বৰ্তমান এয়া তাৰমানে ভাল কৈছোঁ কিহৰ কাৰণে গম পাইছেনে এটা মানে ফ্ৰী পালোঁ যেন সেইটো কাৰণে কৈছোঁ আৰু মানে বহুত ভাল মানুহ নিদিয়া হয় বহুত বেয়া মানুহ ইয়াত কি এইটো হাঁহৰ কণী মিছা আছে নেকি চাইনা কণী বাটাছ হাঁহিটো চাওঁ এইফালে চাওঁ এই লেডিজ হাঁহি মাৰিছে JCB কাটি লৈ গ'ল দাঁতটো আমাৰ টিপুৱালি একদম চলমান খানৰ মুড দি আছে সিফালে ঘূৰি আছে চাই লওক বহুত বয়সত ডাঙৰ বয়স কিমান হৈছে তাৰ বয়স 43 বছৰ চলি আছে 43 বছৰ হৈছে সি নেপাতে বেলেগে ডাইপুট দিলা লীলাম দিলা আমাৰ চিও জেক এজনী লিপষ্টিক লৈছে এইটো মটো
কিয় কাজিয়া লাগিছে বাৰু এতিয়া যিয়ে নহওক আপোনালোকে দেখা পালে আপোনালোকে বৰদা দোকানত আহিব যদি পইচা নাই ফ্ৰীতে খাই যাব ফ্ৰীতে খাই যাম বস্তুবিলাক বহুত টেষ্টি হয় আৰু আমাৰ কেয়া জামা আহিছে বা ঠিক আছে এতিয়া